হেল্ল' গাইছ নতুন বক্স আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত বহুত দিন পাছত তো আপোনালোকৰ তাত থাম্বনেইল চাই গম পাইছে আৰু মই ক'ত যাই আছোঁ তো এইটো সপোন বহুত দিন আগৰ পৰা দেখি আছোঁ আৰু ফাইনেলি পূৰণ হ'বলৈ গৈ আছে তো বলক মোৰ লগত বাবা কেদাৰনাথ ধামলৈ আৰু কি হয় নহয় সকলোবোৰ চাই থাকিব মোৰ পূৰা বেক চেক ৰেডি তো পূৰা যাই আছোঁ আৰু তাৰ আগতে এটা বস্তু চাওক পাইছোঁ ৰ'বা চাওক এক ছেকেণ্ড ৰ'ব টো হ'ল যে এখন গামোচা জয় জুবিন দা বুলি লিখি আৰু এইখন গামোচা মই কেদাৰনাথত বান্ধি থৈ ৰাখিম লগতে আৰু মায়ে দিছিল গামোচা তো দুখন তিনিখন আছে দিদি দিছে পূৰা দিদি দিছে খুৰী দিছে তো এইবিলাক চব তাতে গৈ বাবা কেদাৰনাথ ধামত গৈ কিনে ভালদৰে বান্ধিম আৰু আপোনালোকক সকলোৰে কাৰণে মনা চিনা কৰিম আৰু ময়ো যাতে ভালে ভালে গৈ ঘূৰি আহিব পাৰোঁ সেইটোৱে আপোনালোকে যাতে প্ৰে কৰে তো ব্লগ মোৰ লগত পূৰা ৰেডি চেডি হৈ কিনে পূৰা বেকত পিধি এইপিনে মামা পূৰা ৰেডি হৈ আছে আৰু দাদাহঁতে আহি আছে এই যে দাদা চাওক পূৰা আহি গ'ল আৰু এতিয়া আমি যাই আছোঁ আৰু ভণ্টি আগবাঢ়ি দিবলৈ আহিছে লগত যাবে আমাৰ বডি এতিয়া আমার দাদা আরো পাকা আছে মামা কেমন লাগি আছে খুব ভাল লাগি আছে স্বপ্ন স্বপ্ন পূরণ হয়ে আছে আৰু এতিয়া যাই আছোঁ আলিপুৰদুৱাৰ জংচন আৰু মোৰ লগত আছে দাদা বৌ মামু আৰু বৰ্তমান বাজি আছে 8:30 আমাৰ ট্ৰেইন আছে মোটামুটি 9:30 10টা মানত এতিয়া যাই আছোঁ পুৰা ভিউ চাওক গাঁৱৰ মাজে মাজে ও চাই থাকক ভিডিঅ'টো পুৰা আৰু ভিডিঅ'বিলাক এপিছড বাই দি থাকিম আপোনালোকে চাই থাকিব জানে কি হয় নহয় আমাৰ লগত সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম गाइस फाइनली आई पालो आलिपुरदुवार साफ पलकटार आलिपुर एखने आलिपुरदुवार और फाइनली आई पालो आलिपुर जंक्शन दादा এই যে বৌ বহি আছে আৰু এতিয়া বেক সাইড বিলাক সব নমাই ল আগত তাৰ পিছত যাই আছো এতিয়া যাই আছো ভিতৰলৈ যা ষ্টেচনৰ কি মজা এলা সপনৰ পৰা উঠিছা নাই এলা সপনে দেখি আছা পুৰা ৰেডি পুৰা ষ্টেচনটো ডাঙৰে আছে তো আহি গ'ল আমাৰ ট্ৰেইন ইখনে হৈছে ট্ৰেইন ছিকিম মহানন্দ আৰু ইটো কোচতে যাম আমি M2 আমাৰ আছে M2 আৰু ইখনেদি ফাৰ্ষ্টত যাম দিল্লী তাৰ পিছত যাম হৰিদ্বাৰলৈকে তাৰ পিছত মানে মেইন যাত্ৰা আৰম্ভ হ'ব তো আপোনালোকে থাকক আৰু কি আৰু বৰ স্মাইল চাপ ইমান স্মাইল ড্রিম কমপ্লিট হ'ব গৈ আছে ন ড্রিম মজা লাগি আছে তো ফাইনালি উঠিলো দে আর ট্রেনত এই যে বৌ দাদা মামা মই ইখনে আৰু 2 দিনৰ আৰু মানে ৰুম এতিয়া আমি পুৰা খাবলৈ ৰেডি এই যে পুৰা বৌ দিয়ে বৌ বাড়ি দি আছে দাদা তো আগতে মাৰি আছে আৰু এতিয়া পুৰা আমি খাম পুৰা সকলোৱে বৰ্তমানতো খালী আছে এইটো আহিব এইবিলাক মানুহ আহিব বৰ্তমান নাই আমি খোৱা লোৱাবিলাক শেষ কৰি লওঁ দুপৰীয়াৰ বৰ্তমান বাজে 12টা তো খাওয়ার কি দেখাম আমাৰ ইয়াত এটা ভণ্টি আহিছে চাওক তোমাৰ নাম কি অনুষ্কা রায় হ্যাঁ অনুষ্কা রায় অনুষ্কা রায় ঘর 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 বাড়ি
কোচবিহাৰ এই তাৰ পৰা আহিছে মানে পুৰা আমাৰ লগত পুৰা ফ্ৰেণ্ডলি হৈ গ'ল বদিৰ লগত বল লগত পুৰা খেলি আছে এই যে দাদা এই যে মামা ওপৰত ফ্ৰেণ্ড আমি পুৰা আর কি হাঁহি ফূৰ্তি কৰি যাই আছো এই যে ভণ্টিখনো আহিছে ভণ্টিখিনি যাই আহি পালোঁ শিলিগুৰি চাওক মই পুৰা টোপনি মাৰিছিলোঁ এতিয়া মই গমেই পোৱা নাই ক'ত পালোঁ তো এতিয়া বৰ্তমান পালোঁ শিলিগুৰি আৰু পুৰা বৰষুণ দি আছে ইয়াত এতিয়া টোপনি মাৰিলোঁ অলপ বহুত ফ্ৰেছ লাগি আছে আৰু ইফালৰ পৰা ভিউটো চাওক গাইজ পুৰা একদম মানে ক্লাউডলি মৌচম বৰষুণ পুৰা দুঘণ্টা পুৰা মানে টোপনি মাৰিলোঁ এতিয়া পুৰা ফ্ৰেছ আৰু ভিউটো চাওক আৰু ইয়াতে শিলিগুৰিতে ৰখি আছে বৰ্তমান আছে আৰু ইয়াতে অলপ ৰখিব চাগে তো পুৰা দিন জাৰ্ণি কৰি আহি পালোঁ কাটিহাৰ জংচন তো এইখন হৈছে কাটিহাৰ জংচন এতিয়া বাজে 9টা আমি এতিয়া খাই লৈ পুৰা টোপনি যাম আৰু লগ পাইছোঁ কালি আৰু গৈ দাদাহঁত পুৰা পানী উঠাই আছে কালি লগ পাইছোঁ পুৱাত হেল্ল' গাইজ গুড মৰ্ণিং ফ্ৰম মিৰ্জাপুৰ তো গাইজ বৰ্তমান আছোঁ মিৰ্জাপুৰত এতিয়া মই পুৰা গাত ধুই আছোঁ বৰ্তমান পুৱাৰ 9টামান হ'ল এতিয়া উঠিলোঁ আৰু পুৰা দাঁত ধুই আছোঁ আৰু ইফালৰ পুৱাৰ ভিউটো চাওক গাইজ 9টামান বজাত ইফালে পুৰাই চাহ খাই আছে तो अंकल दिल्ली जाने वाला है तो पूरा ইয়াতে হৈছিল মহাকুম্ভ মেলা ষ্টেচনটো মেইন ইয়াত এই যে দাদা মামা কিবা কওক বৰ্তমান মই আছোঁ প্ৰয়াগৰাজত ষ্টেচন এইখনে হৈছে ষ্টেচন আৰু চাওক এইফালে হৈছে এইখন যে প্ৰয়াগৰাজ মহাকুম্ভ মেলা ইয়াতে হৈছে চাওক মই জুম কৰি দি আছোঁ আৰু চাওক এইফালে এইকেইটাতে হৈছিল মহাকুম্ভ মেলা কালি তো চাইছে এটা মাইনাক লগ পাইছিলোঁ আজি কালি ৰাতি এটা মাইনা চৰিছিল মানে গাড়ীত আমাৰ ট্ৰেইনত উঠিছিল আৰু সেই মাইনাক দেখাই আছোঁ ব্লগ এইটোৱে মাইনা এই দুটা पूरा आज ट्रेन हो गल बोलो आप दोनों का नाम एक करके बता दो मेरा नाम है अनुष्का राय तेरा नाम मेरा नाम है रीना सरकार घर कहाँ से आ रहे हो वो भी बता दो मैं धनतोला से आ रही हूँ तो कल तो आप लोग কালি তো আপোনালোকে এই মাইনাজনীক দেখিছে আজি চাওক এই দুটা মানে পুৰা আমাৰ লগত পুৰা ফ্ৰেণ্ডলি হৈ গ'ল আৰু এইপিনে আছে আমাৰ বৌ দাদা হাই দিয়ক হাই দিয়ক তো মই পুৰা শুবলৈ ৰেডি মই শুই যাম আৰু এইপিনে চাওক বৌ আৰু মাইনাবিলাকে পুৰা লুডি খেলি আছে নিজৰ মতে পুৰা একদম প্যাৰী বাচ্চি আৰু এইপিনে দাদা চাই আছে কিবা ক কি কম ক'ত যাই আছোঁ ক এক্সপিৰিয়েঞ্চ ক আমি এতিয়া দিল্লীত যাম দিল্লীৰ পৰা হৰিদ্বাৰৰ পৰা চনপৰাছৰ পৰা আদি খোজকাঢ়ি যাম মন্দিৰত কেদাৰনাথ তো আপোনালোকে চাই থাকিব দে আৰু মই শুই যাওঁ চিধা টোপনিৰ পৰা উঠি আহি পালোঁ কানপুৰ এইখন হৈছে কানপুৰ ৰেলৱে ষ্টেচন আৰু বৰ্তমান বাজে 12:30 আৰু আমি দিল্লী মোটামুটি 10:30 মানত পাই যাম 10টা 10:30 ৰাতি আৰু এইখনে হৈছে কানপুৰ ৰেলৱে ষ্টেচন মই উঠোঁ তো বৰ্তমান আহি পালোঁ গাজিয়াবাদ আৰু আমাৰ মাইনাক নামিব গাজিয়াবাদত আৰু
বহুত মিছ কৰিম আমাৰ মাইনাক বাই 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 হেণ্ডশেক দে হেণ্ডশেক সঁচাকৈ আমাৰ মাইনাক বহুত মিছ কৰিম বহুত মানে 24 ঘণ্টা বহুত এনজয় কৰিলোঁ মাইনাৰ লগত আৰু ইহঁত হৈছে পাপা আৰু এতিয়া মাম্মী আৰু আমি যাই আছোঁ এতিয়া দিল্লীত যাম বাছ ফাইনেলি আম পहुঁচ গए দিল্লী মেৰা ভাবি তো গাইজ ফাইনেলি আহি পালোঁ দিল্লী ইখনে হৈছে দিল্লী ষ্টেচন গাইজ এইটো বাহিৰৰ পৰা ষ্টেচনটো চাওক আৰু মই এতিয়া আৰু এইখিনিয়ে এই ভিডিঅ'টো কেনেকুৱা পালে নাজানো যদি ভিডিঅ'টো ভাল পালে লাইক কৰি শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো বাই বাই